Hi friends, welcome to DOLA'S diary. আৰু আজি হঠাৎকৈ মনত পৰিলে যদি মই আপোনালোকৰ মাজত আৰু এটা নতুন ৰেচিপি লৈ আনো আসলতে মই আজি এটা বস্তু বনাই আছো সেইটো হৈছে এটো কি পচলা কলপচলা সকলোৱে চিনি পায় আসলতে মই কলপচলা নিজেও খাই ভাল পাওঁ আৰু বনাই বিৰাট ভাল পাওঁ আৰু মই এটা ৰেচিপি বনাও ভাবিলো আপোনালোকৰ লগত মই ৰেচিপিটো শেয়াৰ কৰো আৰু গতিকে পটককে মই সেই কাৰণে ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰি দিলো আপোনালোকৰ বাবে গতিকে আহক আমি পাকখনলৈ যাওঁ মই কি বস্তু ৰেডি কৰিছো প্ৰথমতে আপোনালোকক দেখাই দিওঁ এয়া হৈছে পচলা মই পাউডাৰটো লৈ লৈছো তাৰ লগতে এতিয়া আমি লম মুছৰ দালি মই তিয়াই থৈ দিছো এই মুছৰ দালিখিনি মই ইয়াত দি দিলো তাৰপিছত দেখিছে ইয়াতে এইটো হৈছে ৰৌ মাছৰ মূৰ আপোনালোকে ৰৌ মাছ বা ভকুৱা মাছ যিকোনো মাছৰ মূৰ ল'ব পাৰিব আৰু এইটোত মই কিন্তু ইয়াত ট্ৰান্সফাৰ কৰিলোঁ কাৰণ এইটোত মই হালধি নিমখ খাম আৰু এইটো হৈছে আলু দি দিলোঁ পিঁয়াজ সব একেলগতে তাৰ লগতে দি দিলোঁ এইটো হ'ল আদা নহৰু আৰু জলকীয়া পেষ্ট হৈ গ'ল আৰু এতিয়া মই মছলা আৰু হালধি নিমখ কি এড কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই লৈছোঁ নিমখ আৰু আপোনালোকে নিজৰ সোৱাদ মতে নিমখ ল'ব মই অকণমান দি লৈছোঁ তাৰপিছত মই দিব লৈছোঁ হালধি এয়া মই দি দিলোঁ হালধি হৈ গ'ল কাশ্মীৰী মিৰ্চ মছলা হয় এয়া দিলোঁ ধনিয়া গুড়ি তাৰমানে মই দিলোঁ হালধি নিমখ জলকীয়া গুড়ি অকণমান আৰু লগতে ধনিয়া গুড়ি জিৰা গুড়ি দিলোঁ জালুকটো এতিয়া নিদিওঁ জালুকটো একবাৰ অকণমান আগতে এয়া কেৰাহীত তেল গৰম হৈ গ'ল এতিয়া মই দিবলৈ লৈছোঁ মাছৰ বহুত বেছি ভয় লাগে যি খুটি আছে লাষ্টত গৈ পেলাই মুখত পৰিব এই মাছৰ মূৰখিনি ফ্ৰাই হয় মানে মই এইটো ধুনীয়াকৈ সানি ল'ম যাতে মছলাখিনি গোটেইখিনিত সোমাই যায় আকৌ ৰেডি হয় ঢাকন উঠাবলৈকে আৰু এটা কথা আগতে ক'ব বিচাৰিছোঁ আপোনালোকে কেনেকৈ পচলা বনায় কাৰণ মইতো আজি দালিৰ লগত বনালোঁ আৰু এটা জানো বাৰু খাৰৰ লগত কিন্তু আপোনালোকে কেনেকৈ বনায় সেইটো মোক জনাব কাৰণ আপোনালোকৰ ৰেচিপি মই বনাই খাম আৰু তেতিয়া টেষ্ট কৰি আপোনালোকক মই জনাম এয়া চাওক মাছৰ মূৰ ফ্ৰাই হৈ গ'ল আচলতে মই এটা চিক্ৰেট কওঁ মই নহয় মাছৰ মূৰ খাই বহুত বেছি ভাল পাওঁ আৰু এতিয়া মোৰ মন গৈছে এইটোক নিদিয়াকৈ ডাইৰেক্ট এক পিচ খাই দিওঁ কিন্তু নকৰোঁ যিহেতু বনাম গতিকে ফ্ৰাই হৈ গ'ল এতিয়া মই কি কৰিম চাওক এইটো তেজপাত দি দিলোঁ শুকান জলকীয়া দি দিলোঁ গোটা এক কাম কৰোঁ ইলাইচিটো যদি মই এনেকৈ অকণমান খুলি দিওঁ তেতিয়া ফ্লেভাৰটো ভালকৈ আহে গতিকে মই এনেকৈ দি দিলোঁ তাৰ লগতে অকণমান জিৰা লৈছোঁ আৰু অকণমান দালচেনি দি দিলোঁ মছলাখিনি দিয়াৰ পাছত এতিয়া মই যিখিনি সানি পিটিকি থৈছিলোঁ গোটেই পচলাখিনি ইয়াত মই দি দিলোঁ আৰু এতিয়া এইখিনি হয় মানে মই অকণমান সময় ল'ম আৰু মই এয়া চাওক কালাৰটো মই যে মাছৰ মুখখিনি ভাজি থৈছিলোঁ এই পচলাখিনি দি দিলোঁ গুড়া কৰি দিছোঁ আৰু লগতে মই অকণমান চেনি দিছোঁ আৰু এতিয়া চব অলমষ্ট
আধা সিজা যেন হৈছে ইয়াতে মই এতিয়া পানী এড কৰিম পানী দিছোঁ এতিয়া মই এবাৰ নিমখ টেষ্ট কৰিম আৰু তাৰপিছত কৰিছোঁ বহুত টেষ্টি হৈছে আপোনালোকে এবাৰ এনেকৈ বনাই খাব তাৰপিছত কিন্তু মোক কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে আৰু লগতে ডলাছ ডায়েৰী এইটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো যে আছে টাউনকৈ বজাই দিব তেনেহ'লে মোৰ নটিফিকেশ্যনখিনি আপোনালোকে সময়ে পাই থাকিব আৰু যদি ভাল লাগে ৰেচিপিটো লাইক কৰিব আজিলৈ বাই বাই